এয়া আমাৰ বইল চিকেন ৰেডি। নমস্কাৰ, উজনিৰ কিচেন চেনেলটোলৈ মই ডিম্পী আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ব্ৰইলাৰ মাংসৰ এটা বইল ৰেচিপি। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব। লগতে যদি আপোনালোকে পোনপ্ৰথম আমাৰ এই ভিডিঅ'টি চাইছে, আমাৰ চেনেলটোলৈ প্ৰথম আহিছে, তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে আমি পঠাই দি থকা প্ৰতিটো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে চাবলৈ পায়। বইল চিকেন বনাবৰ কাৰণে মই ইয়াত আধা কেজি মাংস ভালদৰে ধুই মেলি লৈ লৈছোঁ। প্ৰথমতে মই মাংসখিনি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰিম। তো মেৰিনেট কৰিবৰ বাবে মই কেৱল ইয়াত আদা নহৰু পেষ্ট আৰু নিমখ ব্যৱহাৰ কৰিম। মাংসখিনি মই ভালদৰে সানি ল'ম। মোৰ আদা নহৰু সানি লোৱা হৈ গ'ল। তো মই এইখিনি এতিয়া আধা ঘণ্টাৰ বাবে ৰাখি থ'ম। মই এতিয়া বইল চিকেন বনাবৰ কাৰণে কেৰাহী এখন পাতি লৈছোঁ। এইখিনি যে মই মেৰিনেট কৰি ৰাখিছিলোঁ নহৰু আৰু আদাৰ সৈতে, এইখিনি দেখিবলৈ এতিয়া এনেকুৱা হৈছে। চাওক, এতিয়া মই এইখিনি এনেকৈ দি দিম আৰু এনেদৰে মই অলপ সময় এইখিনি ভাজিম। এইটো মুহূৰ্তত আপোনালোকে গেছৰ ফ্লেমটো হাই কৰি ল'ব পাৰে বা মিডিয়ামত থ'লেও কোনো কথা নাই, কিন্তু অলপ যদি হাই কৰি লয় অলপ সোনকালে হ'ব। মই 2টা আলু যোগ কৰি দিছোঁ মাংসখিনিৰ লগত। এইখিনি পুনৰ লৰাই দিম। তাৰপিছত অলপমান এনেদৰে ভাজিম। আপোনালোকে হয়তো লক্ষ্য কৰিছে মোৰ মাংসখিনিৰ ৰংটো সলনি হৈ গৈছে আৰু সলনি হ'ব। আপোনালোকে চাই থাকক। এয়া চাওক, মাংসখিনিৰ পৰা কেনেকৈ তেল ওলাইছে। হয়, দেখিছেনে? এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকন দি থৈ দিম। মোৰ মাংসখিনিৰ পৰা কিন্তু বিৰাট ধুনীয়া সুগন্ধ ওলাইছে। এতিয়া মই ঢাকন খুলি লৈছোঁ। এইখিনি অলপ সময় লৰাম। খোৱা অৱস্থাতে মই ইয়াত পানী যোগ কৰিম। মাংসখিনি মই য'ত মেৰিনেট কৰিছিলোঁ সেইটোতে পানী লৈ লৈছোঁ। পানী অলপ মই সৰহকৈ লৈছোঁ, কিন্তু পাছত কমাই দিম, শুকুৱাই দিম। এয়া চাওকচোন কিমান তেল বিৰিঙিছে মাংসখিনিত, নহয় জানো? এইখিনি আচলতে মই তেনেকৈতো আপোনালোকে দেখি আছে, মই একো তেল ব্যৱহাৰ কৰা নাই। এইখিনি মাংসৰ পৰা ওলোৱা তেলেই হয়। এতিয়া মই আকৌ হাই ফ্লেমত থৈ ঢাকন দি দিম আৰু মাংসখিনি উতলিবলৈ দিম। এটা জলকীয়া দিছোঁ, বেছিকৈ নিদিওঁ। এইখিনি পুনৰ উতলিবলৈ দিম মই। এয়া মোৰ মাংসৰ সম্পূৰ্ণ হৈছেগৈ, পূৰা সিজি আছে। এতিয়া মই এই মুহূৰ্ততে কেইটামান খুদ চাউল ব্যৱহাৰ কৰিম। আপোনালোকে যদি ইচ্ছা কৰে পিঠাগুড়ি দিব পাৰে। এয়া মই দি দিছোঁ খুদ চাউলকেইটা। ইয়াত অলপমান এইখিনি খৰিচা ব্যৱহাৰ কৰিম। গোন্ধটো বাৰু খুবেই ধুনীয়া আহিছে। এইখিনি অলপ সময় মই উতলিবলৈ দিম আৰু গেছ ষ্টভটো মই বন্ধ কৰি দিম। এয়া এইটো মোৰ চিকেনখিনিৰ লাষ্ট ষ্টেজ হয়। মানে ধুনীয়া খৰিচাৰ গোন্ধটো আহিছে নহয়, কেনেদৰে বুজাম আপোনালোকক। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে আৰু আপোনালোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব।
মোৰ চিকেনখিনি ৰেডি হৈ গ'ল বাৰু। এতিয়া মই এইটো নমাই ৰাখিম কেৰাহীখন। এয়া আমাৰ বইল চিকেন ৰেডি। এইখিনি এতিয়া আপোনাৰ গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰি চাব, আৰু ইমানেই সুস্বাদু হয়। এবাৰ বনাই খাব, খাই লৈ আমাৰ কমেণ্ট বক্সত আমাক নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।